ঘৰৰ মানুহখিনিয়ে ভাবে মই অকল ভিডিঅ' বনাই নাচি বাগি থাকোঁ, মই একো নকৰোঁ। এয়া আলু আনিলোঁ, বজাৰ কৰি নকৰিলে ভাত খাবলৈ নাপাওঁ। এয়া চব কৰিব লাগে, এফালৰ পৰা কৰিব লাগিব। বজাৰ কৰিব লাগিব, চব্জি আনিব লাগিব, চাউল দালি কিনিব লাগিব, চিলিণ্ডাৰ আনিব লাগিব, মাছ মাংস আনিব লাগিব, ফল মূল আনিব লাগিব। চব মই নানিলে নহয়, চব মই কৰিব লাগে। বজাৰ নকৰিলে ভাত খাবলৈ নাপাওঁ। এয়া মোৰ দিনকাল। এয়া গাজৰ আনিলোঁ, এয়া আলু, ডালিম এটাও লৈ আহিছোঁ। যিহে দাম, এটাহে ডালিম কিনিছোঁ দেই, ডালিম কিনিবলৈ পইচা নহ'লেগৈ। আলু আনিলোঁ, এইখন ফ্ৰেঞ্চবিন আনিছোঁ। ল'ৰাই বোলে পোলাও খায়, এয়া মইহে জানো, বাপেকে নাজানে নহয়। এইবিলাক চব যোগাৰ কৰি লৈ আহিছোঁ। এইবিলাক আকৌ চালাড খায় বোলে, চালাড খায়। এয়া বিট লৈ আহিছোঁ, গাজৰ লৈ আহিছোঁ। আকৌ চাহ খাবলৈ বিস্কুটৰ নিমকি, আজিকালি ওলোৱা নিমকি এটা টোপোলা এটা লৈ আহিছোঁ। কি ক'ব আৰু মোৰ কথা। এয়া মচুৰ দালি পেকেট লৈ আহিছোঁ, মিঠাতেলৰ পেকেট লৈ আহিছোঁ, এয়া হালধিৰ পেকেট লৈ আহিছোঁ। মানে কৈছোঁ নহয় কেলেনো বিয়া হৈছিলোঁ আইও। ভাবিছিলোঁ বিয়া হৈ একেবাৰে সুখেৰে ভাত খাম, একে নাচি বাগি একেবাৰে গোটেই বাহিৰত গৈ গৈ এনজয় কৰিম, কিন্তু সেয়া আশা নহ'ল। এই গেলামালৰ দোকান, বজাৰ, চব্জি বজাৰ, মাছৰ বজাৰ, মাংসৰ বজাৰ, এয়া কৰোঁতেই আধা বয়স গ'ল আৰু। কৃষ্ণ ছোৱালীহঁত, পটককৈ বিয়া হোৱাৰ কথা নাভাবিবা দেই। তোমালোকে একেবাৰে মানে বিয়া হোৱা কথাটো পটককৈ নাভাবিবা। বিয়া হ'বা বাৰু, লাহে ধীৰে পঢ়ি শুনি বিয়া হ'বা আই। মোৰ নিচিনা গতি হ'ব। এয়া দেখিছেনে, এয়া মানে আৰু কি ক'ম আৰু কপালখন। একেবাৰে দূৰৰ পাহাৰটো দেখিবলৈ বৰ ধুনীয়া। যেতিয়া পাহাৰটোলৈ গৈ পাবা তেতিয়া দেখিবা যে তাত কেনেকুৱা মানে কষ্ট বগাবলৈ। গতিকে অকণমান পঢ়া শুনা কৰা, ধুনীয়াকৈ অকণ লাহে ধীৰে বিয়া চিয়া হ'বা। মই পাই গৈছোঁ আৰু চুলি সৰি, চব চুলি সৰি গ'ল চিন্তাত। বাকী চবেই ভাবে, ঘৰৰ মানুহখিনিৰ কথা কৈছোঁ, চবেই ভাবে অকল ভিডিঅ' বনাওঁ, নাচোঁ, গান গাওঁ, এই তেনেকেই মানে খাই আছোঁ আৰু ভাতখিনি খাই আছোঁ। কিন্তু সেই কথাটো নহয়, একে বহুত কষ্ট। এইবিলাক নকৰিলে ভাত খাবলৈ নাপাওঁ। এয়াই সংসাৰ, বুজিছা। সেয়াই আৰু কি ক'বা, সংসাৰটো কৰিবই লাগিব। দুখে সুখে এতিয়া আকৌ এসাঁজ ভালকৈ খাম হাঁহি ফূৰ্তিৰে, এই কষ্টখিনি পাহৰি যাম, হয়নে নহয়।